নমস্কাৰ বন্ধুসকল, আপোনালোকক আমাৰ চেনেল দ্য আছামিজ ইউনিক লাৰ্ণত স্বাগতম জনাইছোঁ। আমি জানো যে আমি থকা এই পৃথিৱীখন অতি ধুনীয়া আৰু মনোমোহা। আমি ভাল ভাল ঠাইত ফুৰিবলৈ গৈ ভাল পাওঁ, কিন্তু এইখন পৃথিৱীত এনেকুৱা মানুহ আছে যি অকল ভাল আৰু ধুনীয়া ঠাইয়েই নহয়, অতি ভয়ানক ঠাই ভ্ৰমণ কৰি ভাল পায়। এনে ভয়ানক ঠাই ভ্ৰমণ কৰা ইচ্ছা থকা ব্যক্তিসকলৰ বাবে মই এই ভিডিঅ' লৈ আহিছোঁ, য'ত মই আপোনালোকক এনে ঠাইৰ সম্পূৰ্ণ তথ্য দিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব। ইয়াৰ ভিতৰত 7 নং স্থানত থকা ঠাইটো হৈছে ব্লাডিপণ্ড, জাপান। ব্লাডিপণ্ড জাপানৰ অতি প্ৰসিদ্ধ ঠাইসমূহৰ ভিতৰত এটা বুলি কোৱা হয়। এই পুখুৰীত সাঁতোৰা সম্পূৰ্ণৰূপে বন্ধ কৰি থোৱা আছে, কাৰণ ইয়াৰ তাপমান 196 ডিগ্ৰী চেলচিয়াছ হয়। এই পুখুৰীত লোহা আৰু নিমখৰ মাত্ৰা অতি বেছি হোৱা বাবে ইয়াৰ পানীৰ ৰং তেজাল ৰঙা হৈ থাকে। এই পানীৰ পৰা উত্তপ্ত ভাপ বাহিৰলৈ নিষ্কাশিত হৈ থাকে। ভ্ৰমণ কৰোঁতে যদি কোনো মানুহ ইয়াত ভুলতে পৰি যায়, তেন্তে সেই মানুহো মৃত্যুমুখত পৰিব পাৰে। 6 নম্বৰ স্থানত আছে মাউণ্ট মেৰাপি ভলকেনো, ইণ্ডোনেছিয়া। মাউণ্ট মেৰাপি এক সক্ৰিয় আগ্নেয়গিৰি হয়, যি ইণ্ডোনেছিয়াৰ সীমাত স্থিত আছে। মাউণ্ট মেৰাপি ইণ্ডোনেছিয়াৰ অতি সক্ৰিয় আগ্নেয়গিৰি বুলি মান্য দিয়া হয়, আৰু চন 1945 চনৰ এই আগ্নেয়গিৰি অতি সক্ৰিয় ৰূপ লৈ আছে। এই আগ্নেয়গিৰি বিস্ফোৰণ নহ'লেও ইয়াৰ পৰা অতিমাত্ৰা ধোঁৱা ওলাই থাকে। এই ধোঁৱা আকাশৰ 2 মাইল ওপৰলৈকে দেখা পোৱা যায়। ইয়াৰ 4 মাইলমান দূৰত 2 লাখতকৈ অধিক ব্যক্তি বসবাস কৰে। যদি এই আগ্নেয়গিৰি কোনো দিন বিস্ফোৰণ হয়, তেন্তে ইয়াত থকা সকলো মানুহৰ মৃত্যু হ'ব পাৰে। ইয়াৰে ভিতৰত 5 নং স্থানত থকা ঠাই হৈছে স্নেক আইলেণ্ড, ব্ৰাজিল। এই দ্বীপ বা আইলেণ্ড ব্ৰাজিলত স্থিত আছে। এই আইলেণ্ডক সাপৰ প্ৰজাতিৰ ঘৰ বুলিও জনা যায়। ইয়াত থকা সাপৰ সংখ্যা ইমানেই বেছি যে ইয়াৰ প্ৰতি বৰ্গ কিলোমিটাৰত 5টাকৈ সাপ দেখিব পাৰি। এই সাপসমূহ বিশ্বৰ বিষাক্ত সাপৰ ভিতৰত অন্যতম। এই সাপ যদি মানুহক কামোৰে, তেন্তে 10ৰ পৰা 15 মিনিটৰ ভিতৰত সেই মানুহৰ মৃত্যু হৈ যায়। বৰ্তমান সময়ত ব্ৰাজিলৰ নেভিয়ে এই ঠাই ভ্ৰমণৰ বাবে বন্ধ কৰি ৰাখিছে। 4ৰ্থ স্থানত থকা ঠাই হৈছে আয়কিগাহাৰা, জাপান। জাপানৰ আয়কিগাহাৰাক প্ৰাচীন হৰৰ ঠাই বুলি কোৱা হয়। 60 বছৰ আগত এই ঠাই আত্মহত্যাৰ বাবে অতি প্ৰিয় ঠাই হৈ পৰিছিল। চিকমাটোছুমোটোৰ কিতাপ দ্য ব্লেক চি ট্ৰেজেডৰ মতে, এই ঠাইত মানুহবোৰে সামূহিকভাৱে আত্মহত্যা কৰে। প্ৰত্যেক বছৰ এই জংঘলত 60ৰ পৰা 70 জন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হয়। ইয়াৰ বাহিৰে এই জংঘলত ডকাইতৰ এনে এটা দল আছে যি আত্মহত্যা কৰা মানুহৰ পকেটৰ পইচা, ঘড়ী, মোবাইল আদি চুৰ কৰি নিয়ে। 2য় স্থানত থকা ঠাই হৈছে ৰয়েল পথ, স্পেইন। পৃথিৱীৰ অতি ভয়ানক স্থানৰ ভিতৰত অন্যতম হৈছে স্পেইনৰ এই স্থান। এই পথ অলৰা নামৰ গাঁৱৰ চাৰ্চ এলজৰত বনাই থোৱা আছে। এই ভয়ানক ৰাস্তা 300ৰ পৰা 900 ফুট ওপৰলৈ আছে। ইয়াৰ দৈৰ্ঘ্য 1.8 মিটাৰ আছে আৰু প্ৰস্থ মাত্ৰ 3 ফুটহে আছে। ইয়াক পাব্লিকৰ বাবে বন্ধ কৰি থোৱা আছে, কিন্তু পৰ্যটকৰ মাজত ই আজিও অতি মনোমোহা ঠাইৰূপে চিহ্নিত আছে। 2য় স্থানত থকা ঠাই হৈছে গ্ৰেট ব্ৰিজ অৱ চাইনা। চাইনাৰ এই ব্ৰিজ অতি ভয়ানক স্থানৰ ভিতৰৰে এটা। এই ব্ৰিজ 200 মিটাৰহে ওপৰত আছে, কিন্তু এই ব্ৰিজেৰে যাওঁতে মানুহৰ মনত ভয় ভাৱ উৎপন্ন হয়। এই ব্ৰিজ ভ্ৰমণ কৰিবলৈ আপোনাৰ পিঠিত বেল্ট বান্ধি দিয়া থাকে। যদিও আপুনি হাৰ্টৰ কিবা প্ৰব্লেমেৰে যুঁজি আছে বা আপোনাৰ হাৰ্টৰ বেমাৰ আছে, তেন্তে আপুনি এই ব্ৰিজেৰে ভ্ৰমণ নকৰিব।
যদি আপুনি ইয়াৰ পৰা পিছলে তেন্তে নিশ্চয় আপুনি তলত নপৰে, কিন্তু আপুনি বেয়াকৈ আঘাতপ্ৰাপ্ত হ'ব পাৰে। প্ৰথম স্থানত থকা ঠাই হৈছে ট্ৰলটাঙ্গা, নৰৱে। নৰৱেৰ এই পৰ্যটন স্থান পৃথিৱীৰ প্ৰসিদ্ধ স্থানৰ ভিতৰৰ অন্যতম। এই ঠাই 800 মিটাৰ দীঘল এক পাহাৰ আছে, যাৰ একেবাৰে শীৰ্ষত পাবলৈ আপোনাক 10ৰ পৰা 12 ঘণ্টাৰ সময় লাগে। এই পাহাৰৰ শীৰ্ষস্থানটো অতি ভয়ানকভাৱে আগবাঢ়ি আছে, কিন্তু মানুহ ফুৰিবলৈ গ'লে এই ঠাইৰ এই স্থানতে বহি চেলফি লৈ চিঞৰ-বাখৰ কৰি ভাল পায়। ইয়াৰ পৰা আমাৰ প্ৰকৃতিৰ অতি সুন্দৰ দৃশ্য দেখিবলৈ পোৱা যায়। কিন্তু এই পাহাৰৰ কোনো ছেফটি জ'ন নাই। এই পাহাৰ অতিমাত্ৰা গধুৰ অনুভৱ কৰিলে যিকোনো সময়ত ভাঙি যাব পাৰে। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকক আমাৰ এই ভিডিঅ' ভাল লাগিল। বন্ধুসকল, যদি আপোনালোকক আমাৰ ভিডিঅ'টো ভাল লাগিল তেন্তে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক আৰু শ্বেয়াৰ কৰি দিব। এনে কৰিলে আমি আৰু ভিডিঅ' বনাবলৈ সাহস পাওঁ। নমস্কাৰ।